দেখিছেনে আপোনালোকে মোৰ কি অৱস্থা হৈ গ'লগে চকুৰ অসুখ হৈছে নহয় চবৰে মোৰো চকুৰ অসুখ হৈছে আজি দুদিনেই খবৰ হ'ল ভাল পোৱাই নাই ইমান খচখচাই থাকে আৰু এই ওপৰ পৰ্চনটোহে ইমানেই খজুৱাই বহুত ধৈৰ্য ধৰি আছোঁ আৰু মাজতে মানে ব্লাৰ দেখোঁ মানে ব্লাৰ হৈ যায় গতিকে বহুত দিগদাৰ বিষটো আছেই চকু মনি ইফাল সিফাল কৰা ওপৰলৈ কৰা তললৈ কৰা হাওলা এইবিলাকতো বহুত প্ৰব্লেম পাই আছোঁ আশা কৰোঁ আপোনালোকৰ ভালেই চাগে ভালকৈ থাকক আৰু চকু বেমাৰটো মানে খুব জল্দি সংক্ৰমণ হৈছে ইজনৰ পৰা সিজনলৈ আমাৰ অকণমানিটোৰ হৈছিলে সি এক ৰাতিতে ভাল পালে কিন্তু মোৰ তাতকৈ লক্ষণবোৰ অকণমান বেলেগ আৰু এতিয়ালৈ ভাল পোৱা নাই সোনকালে ভাল হ'ব পাৰোঁ যেন আপোনালোকলৈ ভিডিঅ' আগবঢ়াব পাৰোঁ তাকে ভাবি আছোঁ আৰু কৰ্মক্ষেত্ৰলৈও যাব পাৰোঁ এতিয়ালৈকে যাব পৰাই নাই ছুটিতে আছোঁ গতিকে আপোনালোক সাৱধানে থাকক